হেই গাইজ, আজি মই লৈ আহিছোঁ এটা নতুন ৰেচিপি যি নেকি ঘৰতে থকা সামগ্ৰীবিলাকৰ পৰাই মাত্ৰ 15 মিনিটতে একেবাৰে সহজতে বনাব পৰা, কণী নিদিয়াকৈ বিনা অভেনতে বনাব পৰা ইডলি ষ্টেণ্ডত বনাম। এয়া আজি মই বনাবলৈ লৈছোঁ চকলেট মিনি কেক, যি নেকি সৰু সৰু ল'ৰা ছোৱালীবিলাককে সুখী কৰিবলৈ পটাপট বনাব পৰা এটা ৰেচিপি। তেন্তে বলকচোন আমি আৰম্ভ কৰোঁ। কিনো মই লৈছোঁ তাৰ কাৰণে। যদিহে ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক আৰু শ্বেয়াৰ কৰি দিব, আৰু যদিহে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। এয়া আপোনালোকে দেখিব পাৰিছে, মই কাটি দেখাইছোঁ কিমান ধুনীয়া হৈছে, দেখিছেনে বাৰু? এয়া তেন্তে আৰম্ভ কৰোঁচোন। কিনো লৈছোঁ চাই লওক। এয়া মই দৈ লৈছোঁ চাহ খোৱা কাপেৰে মই 4ভাগৰ এভাগ। দৈখিনি এতিয়া গৰম দিনত অকণমান পানী পানী হৈ যায়, আপোনালোকে সেইকাৰণে চেকনি এখনত ৰাখি পিনি প্ৰথমতে পানীখিনি পঠাই ল'ব, মানে যাবলৈ দিব, তাৰ পাছতে দৈখিনি ব্যৱহাৰ কৰিব। আৰু আজি মই সম্পূৰ্ণ ভিডিঅ'টো গোটেই বস্তুখিনি মই মেজাৰিং কাপ ব্যৱহাৰ নকৰোঁ। আপোনালোকক গোটেইবিলাক বস্তু মই চাহ খোৱা কাপেৰে মই কেনেকৈনো ল'ব লাগে সেইখিনিয়ে মই ভিডিঅ'টোত দেখাম। তাৰপিছত এইখিনি দৈখিনি লোৱাৰ পিছত মোৰ এতিয়া হৈ গ'ল। দৈখিনি ভালদৰে চামুচ এখনেৰে মই মিহি কৰি ল'লোঁ। তাৰপিছতে মই লৈছোঁ চাহ খোৱা কাপেৰে লৈছোঁ 1 কাপ চেনিখিনি মই মিক্সিত গুড়ি কৰি লৈছোঁ। আপোনালোকে চেনিখিনি মিক্সিত গুড়ি কৰি ল'ব, আৰু চেনিখিনি বহুত বেছি মিলাই থাকিব নালাগে, মাত্ৰ এনেকৈ দৈখিনিৰ লগত ভালদৰে মিহলি হৈ গ'লে হৈ গ'ল। আপোনালোকে দেখিব পাৰিছে এয়া মোৰ চেনিখিনি ধুনীয়াকৈ মিহলি হৈ গৈছে। আৰু এয়া মোৰ প্ৰায় এইখিনি মিলাই হৈয়ে গৈছে। এতিয়া দিম মই ইয়াতে চাহ খোৱা কাপেৰে 1 কাপ ৰিফাইন দিম। আপোনালোকে 1 কাপতকৈ অকণমান কমো দিব পাৰে, মই অকণমান বেছিয়ে দিছোঁ বাৰু। এয়া এতিয়া আপোনালোকে দেখিব পাৰিছে চেনিখিনি, দৈখিনি আৰু তেলখিনি মিহলি নোহোৱা যেন লাগিছে। এতিয়া তেলখিনি ওপৰতে আছে যেন লাগিছে, কিন্তু এনেকৈ যদি অকণমান মিলোৱা হৈ যায় অলপ পিছতে ধুনীয়াকৈ গোটেইবিলাক মিলি যায়। ইয়াত দেখিছেনে বাৰু? মোৰ এনেকৈ মিলাই থাকোঁতে ধুনীয়াকৈ মিলিয়ে গ'ল গোটেইবিলাক বস্তু মই এনেকৈ এবিধকৈ দি পিনি গোটেই মিশ্ৰণটো মই তেনেকৈ ৰেডি কৰি ল'ম। ইয়াত দেখিব পাৰিছেনে মোৰ তেলখিনিৰ লগত ধুনীয়াকৈ চেনি আৰু দৈটো মিলি গ'ল। আৰু ইয়াতে দিম অকণমান নিমখ, মানে টেষ্টটো বেলেঞ্চ হ'বৰ কাৰণে দিছোঁ, এনেই অকণমানেই দিছোঁ, এচিকুটমান নিমখ দিছোঁ। আৰু সেয়াও মই এতিয়া মিলাই লৈছোঁ। আৰু ইয়াতে দিম এতিয়া মই 1 কাপ গাখীৰখিনি আপোনালোকে ৰুম টেম্পাৰেচাৰত থকা হ'ব লাগিব। আপোনালোকে একদম ঠাণ্ডা গাখীৰো নিদিব আৰু একেবাৰে গৰম গাখীৰো নিদিব, অলপ কুহুমীয়া গাখীৰ তেনেকৈ দিব। আৰু এতিয়া গাখীৰখিনিও মই ধুনীয়াকৈ এনেকৈ মিলাই ল'ম লাহে লাহে কৰি। মই গোটেইখিনি সামগ্ৰী এবিধকৈ দি এনেকৈ মিলাই ল'ম। এয়া দেখিব পাৰিছে মোৰ মিশ্ৰণটো গাখীৰখিনি ধুনীয়াকৈ মিহলি হৈয়ে গ'ল গোটেইবিলাক। আৰু এতিয়া ইয়াতেই দিম মই 2 কাপ ময়দাখিনি আপোনালোকে চালনী এখনেৰে চালি ল'ব। মই আগতীয়াকৈ চালি ল'লোঁ, সেইকাৰণে এনেকৈ দিছোঁ। এতিয়া ময়দা প্ৰথমতে মই 1 কাপ দিলোঁ। 1 কাপ মই ভালদৰে মিলাই ল'ম, পুনৰ পাছত আৰু 1 কাপ দিম, কাৰণ ময়দা 2 কাপ ব্যৱহাৰ কৰিছোঁ মই। এয়া 1 কাপ এনেকৈ মিলাই লৈছোঁ, যাতে কোনো গোটা গোটা হৈ নাথাকে, ধুনীয়াকৈ গোটেই মিশ্ৰণটো যাতে একদম মিহি হৈ ধুনীয়াকৈ মিলি যায়, সেইকাৰণে এতিয়া পুনৰ আৰু 1 কাপ দিছোঁ। 1 কাপো এতিয়া মই ধুনীয়াকৈ মিলাই ল'ম। আৰু এয়া মোৰ মিলাই লোৱা হৈয়ে গ'ল। আৰু ইয়াতে দিম এতিয়া কেইটোপালমান মই এচেঞ্চ দিছোঁ। এইটো পাইনএপল ফ্লেভাৰৰ কিবা এটা এচেঞ্চ আছিলে দেই, আপোনালোকে কিন্তু ভেনিলা এচেঞ্চ দিব। মোৰ ওচৰত এভেইলেবল নাছিলে কাৰণে মই নিদিলোঁ। ইয়াতে এতিয়া সেইখিনিও মই ধুনীয়াকৈ এচেঞ্চবিলাক ভালকৈ মিলাই ল'ম। তাৰ পাছতে দিম এখন সৰু চামুচেৰে 1 চামুচ মই বেকিং পাউডাৰ দিম। বেকিং পাউডাৰটো 1 চামুচতকৈ অকণমান বেছি হ'লেও কোনো কথা নাই, এই কেকটো বেয়া নকৰে। বেকিং পাউডাৰটোহে
বেকিং চ'ডাটোহে বেছিকৈ দিলে কেকটো বেয়া হয় খাবৰ কাৰণে। আৰু মই ইয়াত 1 চামুচ দিলোঁ বেকিং পাউডাৰ আৰু চামুচখনৰে 4ভাগৰ এভাগ দিছোঁ বেকিং চ'ডা। এতিয়া ভালদৰে পাউডাৰখিনি মিলাবৰ কাৰণে মই গাখীৰ 2 চামুচমান ব্যৱহাৰ কৰি পাউডাৰখিনি ভালদৰে মই মিলাই লৈছোঁ। আৰু এতিয়া গোটেইখিনি ভালদৰে যাতে মিশ্ৰণখিনিৰ লগত মিহলি হৈ যায়, এইখিনি এতিয়া এনেকৈ মিলাই ল'ম মই। আৰু এইখিনিও প্ৰায় মোৰ এতিয়া মিলাই লোৱা হৈছে। আৰু একেই চাহ খোৱা কাপটোৰে মই দিম 4ভাগৰ এভাগ কোকো পাউডাৰ। কোকো পাউডাৰখিনিও মই মিলাবৰ কাৰণে অকণমান গাখীৰ বাকি ল'ম। গাখীৰখিনি দিয়াৰ পিছতে মই ধুনীয়াকৈ কোকো পাউডাৰখিনি মিশ্ৰণটোৰ লগত একেলগতে মই ধুনীয়াকৈ মিলাই ল'ম। এতিয়া গাখীৰ মই অলপকৈ দি লৈছোঁ। গাখীৰ বেছি ব্যৱহাৰ কৰিব নালাগে, কাৰণ আমি প্ৰথমতে 1 কাপ গাখীৰ ব্যৱহাৰ কৰিলোৱেই। যাতে কোকো পাউডাৰ আৰু বেকিং চ'ডা বেকিং পাউডাৰখিনি মিলাবৰ কাৰণে সহজ হয়, তাৰ কাৰণে মই অকণমান গাখীৰ দি মিশ্ৰণটো ভালকৈ মই ৰেডি কৰি লৈছোঁ। কোকো পাউডাৰখিনি যাতে ভালদৰে মিলাই ল'ব, যাতে সৰু সৰু গোটা হৈ নাথাকে। এই দেখিছেনে মোৰ ধুনীয়াকৈ মিশ্ৰণটো ৰেডি হৈয়ে গ'ল। আপোনালোকে যদি ডিজাইন দিবলৈ বিচাৰে কেকটোৰ ওপৰত কিবা, তেনেকৈ তেতিয়া কোকো পাউডাৰ নিদিয়াকৈ অলপ আগতে যোনটো কোকো পাউডাৰ নিদিয়াকৈ মিশ্ৰণটো বনাইছিলে, তেনেকৈ অকণমান উলিয়াই থ'ব পাৰে। তেতিয়া ইডলি ষ্টেণ্ডতে আপোনালোকে কেকটোৰ ওপৰতে ডেক'ৰেশ্যন কৰিব পাৰিব। মই কিন্তু তেনেকৈ একো নকৰিলোঁ। আৰু এয়া এতিয়া মই লৈ লৈছোঁ ইডলি ষ্টেণ্ড। ইডলি ষ্টেণ্ডটো মই গোটেইকেইটা ষ্টেণ্ডৰ মই অকণমান ৰিফাইন সানি ল'লোঁ। তেল সানি পিনি এতিয়া মই ইয়াতে দিছোঁ। একদম ফুলকৈ দিয়া নাই, কাৰণ আকৌ ফুলিবই যেতিয়া, সেইকাৰণে অকণমান কমকৈ দি মই গোটেই মিশ্ৰণখিনি এতিয়া ভালদৰে ইডলি ষ্টেণ্ডটোত মই দি ল'ম। আৰু এয়া মোৰ ইডলি ষ্টেণ্ডত গোটেইখিনি ধুনীয়াকৈ দি লোৱা হৈ গ'ল। আৰু এতিয়া ইডলি ষ্টেণ্ডৰ নটটো লগাই লৈছোঁ। এয়া দেখিছেনে বাৰু, গোটেইখিনি ধুনীয়াকৈ মই দি ল'লোঁ। আনফালে মই এয়া কুকাৰ এটাত ফুল হাই ফ্লেমত মই বালিখিনি গৰম কৰি লৈছোঁ কুকাৰ এটাত 5 মিনিটমানৰ কাৰণে। আপোনালোকে নিমখো ব্যৱহাৰ কৰিব পাৰে। মই বালিখিনি প্ৰায় কেক বনালে ব্যৱহাৰ কৰোঁ। একেখিনি বালিয়ে মই ব্যৱহাৰ কৰি থকা হয়, সেইকাৰণে এইখিনি এতিয়া মই ব্যৱহাৰ কৰি আছোঁ। এয়া এতিয়া 5 মিনিটমানৰ কাৰণে মই এতিয়া মিডিয়াম ফ্লেমত ঢাকনখন মাৰি দিলোঁ। এতিয়া মই এইখিনি 5 মিনিটমানৰ কাৰণে মিডিয়াম ফ্লেমত ৰাখি পিছত ল' ফ্লেমত কৰি দিম। আৰু প্ৰায় 15-16 মিনিটৰ পাছত এনেকৈ ৰাখি থ'ম। 15-16 মিনিট পাছত এয়া মোৰ এতিয়া দেখিব পাৰিছেনে, ধুনীয়াকৈ কেক ৰেডি হৈ গ'ল। আৰু এয়া এতিয়া মই প্লেট এখনত আপোনালোকক উলিয়াই দেখাইছোঁ বাৰু, কিমান ধুনীয়া হৈছে আপুনি চাবচোন বাৰু। আৰু এয়া ষ্টেণ্ডৰ পৰা গৰমে কেক উলিয়াব নালাগে, অকণমান ঠাণ্ডা কৰি ল'ব লাগিব। আপোনালোকে ফেনৰ তলতো ৰাখি ল'ব পাৰে, অকণমান ঠাণ্ডা কৰি উলিয়াব, নহ'লে অকণমান পানী ভাৱটো তেনেকৈ থাকি যায়। অকণমান ঠাণ্ডা হ'লে উলিয়াবলৈও ভাল হয়। এনেকৈ দেখিছেনে বাৰু, কিমান ধুনীয়া হৈছে। আৰু ঘৰত এনেকৈ আলহী আহিলেও মানে ধুনীয়াকৈ এনেকৈ এপিচ দিবলৈ সুবিধা হয়। কেকটো কাটি টকাতকৈ এনেকৈয়ে যদি এপিচ দিয়া হয়, ধুনীয়া হয় দিবলৈ। আৰু এয়া মই এতিয়া গোটেইবিলাক উলিয়াই লওঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ। আৰু ভিডিঅ'টো কেনে পালে চাই নিশ্চয় জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি চাই ভাল পায়, লাইক আৰু শ্বেয়াৰ কৰি দিব। আৰু যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ইয়াত দেখিছেনে কিমান ধুনীয়া হৈছে। আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন। যিসকলে এনেকৈ বনোৱা নাই, তেওঁলোকে এবাৰ ট্ৰাই কৰি চাব আৰু মোক জনাবলৈ নাপাহৰিব। দেখিছেনে বাৰু কিমান ধুনীয়া হৈছে। আপোনালোকে এনেকৈ বনাই চাব পাৰে। পুনৰ অন্য এটা ভিডিঅ' লৈ আহি আছোঁ। তেন্তে আজিলৈ বাই বাই।